অহা জুনত হ'ব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন ব্যক্ত কৰিলে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া আলোক কুমাৰে। বিশিষ্ট সাহিত্যিক তথা গৱেষক ধৰম সিং তেৰণক গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট সন্মান প্ৰদান। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰগজ্যোতি শৰ্মা। এতিয়া পাইছোঁ অসমীয়া প্ৰেম টেমা বিতং বাতৰিলৈ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনক লৈ জিলাবাসীৰ উৎকণ্ঠা অচিৰে সমাপ্ত হোৱাৰ পথত। অহা জুন মাহৰ ভিতৰত অনুষ্ঠিত হ'ব স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন। এই কথা সাংবাদিকৰ আগত ব্যক্ত কৰিলে নিৰ্বাচনী বিষয়াক লৈ আলোচনা বিলোচনাৰ বাবে জিলা মুখ্য সদৰ ডিফুত উপস্থিত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া আলোক কুমাৰে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া আলোক কুমাৰে সচিব ৰঞ্জিত গগৈ সহ কাৰ্বি আংলং জিলাৰ মুখ্য সদৰ চহৰ ডিফুত উপস্থিত হৈ জিলা নিৰ্বাচনী বিষয়া তথা প্ৰশাসনিক বিষয়াৰ সৈতে মিলিত হয় জিলা উপায়ুক্ত আলোচনাৰ কক্ষত। জিলাখনত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ যথেষ্ট আলোচনা বিলোচনাৰ অন্তত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে সাংবাদিকৰ আগত মতামত প্ৰকাশ কৰি কয় যে অহা জুন মাহত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব। কিন্তু এতিয়া নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্দিষ্ট তাৰিখ চূড়ান্ত কৰা হোৱা নাই। উল্লেখ্য যে এই গুৰুত্বপূৰ্ণ আলোচনাত বোকাজান সদৰ মহকুমা অধিপতি DIG চেণ্ট্ৰেল ৰেঞ্জ জিলা আৰক্ষী অধীক্ষককে ধৰি জিলা প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলে ভাগ লয়। আজি ৰাজ্য নিৰ্বাচন আয়োগ ডিফুত আহি অহা কাউন্সিল ইলেকশ্যনৰ প্ৰিপেৰেশ্যন আলোচনা কৰিছে। DC ডিফু, SDO চিভিল বোকাজান, DIG চেণ্ট্ৰেল ৰেঞ্জ, SP ডিফু আৰু বিভিন্ন অথৰাইজড অফিচাৰ 17টা সমষ্টিৰ পৰা তেওঁলোক প্ৰেজেণ্ট আছিলে। আমি বিতংভাৱে আলোচনা কৰিছোঁ আৰু ইলেকশ্যনটো সুচাৰুৰূপে এৰাৰ ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন কৰিবৰ কাৰণে যি প্ৰয়াস কৰিব লাগে বা যি প্ৰিকশ্যনছ ল'ব লাগে সেইটো আমি আলোচনা কৰি সিদ্ধান্ত লৈছোঁ কি আমি যিমান পাৰোঁ সিমান এফৰ্ট কৰি ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন কৰাবৰ কাৰণে আমি ৰেডি হৈ থাকিম। আপোনালোক জানে যে ইলেকশ্যনটো অহা মাহত হ'ব লাগে, যিহেতু কি যোৱাবাৰ ইলেকশ্যনটো জুন মাহত হৈছিল 17 জুন। কাউন্সিল 3 জুলাই ফৰ্ম হৈছিল। চ' 3 জুলাই আগতে কাউন্সিলটো ৰিকনষ্টিটিউট কৰিব লাগে। সেইকাৰণে ইলেকশ্যনটো কৰি ৰিজাল্ট ডিক্লেয়াৰ কৰা সময়টো জুন মাহত কৰিব লাগিব। চ' সেইকাৰণে ইলেকশ্যনটো এই সময়ে হ'ব। এতিয়া আমি ইলেকশ্যন নটিফিকেশ্যন হোৱা নাই, সেইকাৰণে মই ক'ব নোৱাৰোঁ। আমি গোটেই ফিডবেকটো লৈছোঁ DC কাৰ্বি আংলং আৰু SDO বোকাজান পৰা, আৰু মই হামৰেঞ্জো গৈছিলোঁ, হামৰেন DCৰ কথাটো শুনিছোঁ। ইয়াৰ পিছত আমি কমিশ্যনত বিবেচনা কৰি আমি তাৰিখটো নিৰ্ধাৰিত কৰিম। ষ্টেফান টেনৰ ৰিপৰ্ট, কাট নিউজ। নিশ্চয় কাৰ্বি আংলংবাসীৰ বাবে আনন্দ আৰু গৌৰৱৰ খবৰ। চেণ্টাৰ ফৰ কাৰ্বি ষ্টাডিজ সঞ্চালক তথা বিশিষ্ট সাহিত্যিক গৱেষক ধৰম সিং তেৰণক গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰদান কৰিলে ডক্টৰেট উপাধিৰ সন্মান। গুৱাহাটী বিশ্ববিদ্যালয়ত 6 এপ্ৰিলত অনুষ্ঠিত কনভেকশ্যন প্ৰগ্ৰেমত অসমৰ গভৰ্ণৰ প্ৰফেচাৰ জগদীশ মুখে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ প্ৰফেচাৰ প্ৰতাপজ্যোতি সন্দিকৈ প্ৰমুখ ভালেসংখ্যক শিক্ষাবিদ তথা অধ্যাপকৰ উপস্থিতিত বিশিষ্ট সাহিত্যিক গৱেষক ধৰম সিং তেৰণক সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰে। উল্লেখ্য যে বিশিষ্ট সাহিত্যিক গৱেষক ধৰম সিং তেৰণৰ উপৰিও সেই একেটা অনুষ্ঠানতে বিশিষ্ট সাহিত্যিক সুমন্ত চলিহা, নাগেন্দ্ৰ পাৰুনকো ডক্টৰেট সন্মান প্ৰদান কৰে। নিউজ ডেস্ক ৰিপৰ্ট, কাট নিউজ। এইবাৰ কাৰ্বি আংলং জিলাৰ শিক্ষা জগতত জিলাবাসীৰ বাবে ভাল খবৰ। অসম ইউনিভাৰ্চিটি শিলচৰ অধীনস্থ ইউনিভাৰ্চিটি ডিফু কেম্পাছৰ পৰা এন্থ'পলজিত মিৰ্কা টিছপিয়ে মাষ্টাৰ ডিগ্ৰীত উত্তীৰ্ণ হৈ লাভ কৰিলে সোণৰ পদকৰ সন্মান।
ডিফু চিৰকাৰ নেপৰ নিবাসী মেনচিং টিছো আৰু থুই এটিং টিপিৰ সুযোগ্য কন্যা মিৰ্কা টিছপে এম এ চূড়ান্ত পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ হৈ লাভ কৰিলে সোণৰ পদকৰ সন্মান অসম ইউনিভাৰ্চিটি চিলচৰ অধীনস্থ ইউনিভাৰ্চিটি টিফু কেম্পাছৰ পৰা এন্থপলজিত মিৰ্কা টিছপে মাষ্টাৰ ডিগ্ৰীত উত্তীৰ্ণ হৈ লাভ কৰিলে সোণৰ পদকৰ সন্মান সোণৰ পদকেৰে গৌৰৱান্বিত মিৰ্কা টিছপিয়ে 1996 চনত মিনি ইংলিছ স্কুলৰ পৰা দ্বিতীয় বিভাগত মেট্ৰিক পাছ কৰি ৰেণু টেৰাংপি মেমৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ডিফু গাৰ্লছ কলেজৰ পৰা BA পাছ কৰি ডিফু ইউনিভাৰ্চিটি কেম্পাছত MA ভৰ্তি হয় এন্থপলজিত MA পাছ কৰি সোণৰ পদকৰ সন্মান লাভ কৰি পিতৃ মাতৃ আৰু জিলাবাসীৰ বাবে মিৰ্কা টিছপিয়ে সুখ্যাতি কঢ়িয়াই আনে Mirka Tisopi, recently Master of Anthropology Arts Pen gold medalist Kilong Bangla. Like Udame Nilipaitum Lapen faculties Mati HOD Lahaitum Ajoini Pens Nilila Ananteng Kilong Dilla. Mission Nili and Jung support. Nang li non lak chali bom hut nang li hem sarpi sarbrat Abar sai ke niliphan ke nang pik o mane na supportan pik kita tang teng sitome tak nang li ke lo self belief lo mina jongsi akhati blok lote unje jatami nili itu la panang de kili dengke la itu la anu dapat terpen masih anang dende dena la masih kemudian minta ini orang loh masih non uwi kini tumbuhan si kami non lasan nakak ansu si paun di ni pan anatin kami baru ipon rep নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ সমস্যা সমাজিক বিৰতি আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাতো বিভিন্ন স্কুলত গুণোৎসৱ পাতিবলৈ যোজা কৰি আছে এনে সময়তে এখন স্কুলৰ দুখৰ কাহিনী হয়তো জিলাখনৰ বহু সচেতন ব্যক্তিৰ বাবে কল্পনাৰো অগোচৰ কেনেকৈ জানিবলৈ চাহক এই বিশেষ প্ৰতিবেদন দুৱাৰবাকৰি পৰিষদীয় সমষ্টিৰ ডিৰিং পলিং ষ্টেচনৰ অন্তৰ্গত বাটিং ইংকি LP স্কুল এখন স্কুল বা পঢ়াশালী বুলি ক'লে সাধাৰণতে সকলোৰে মনত যি পবিত্ৰ শিক্ষাৰ পৰিৱেশ এটা চকুত ভাহি উঠে তেনে কোনো চিন বা পৰিৱেশ আপুনি প্ৰত্যক্ষ কৰিবলৈ নাপাব বাহিৰৰ দৃষ্টিৰে অৰ্থাৎ চৰকাৰী দৃষ্টিৰে স্কুলঘৰৰ দৰে স্কুলঘৰৰ ছবি আছে কিন্তু সাধাৰণতে কণ কণ ল'ৰা ছোৱালীয়ে চিঞৰ বাখৰ অথবা শিক্ষক শিক্ষয়িত্ৰীয়ে শ্ৰেণীত পাঠদান কৰি থকা কণ্ঠস্বৰ ছাত্ৰ ছাত্ৰীক অনুশাসন কৰা কণ্ঠ শুনিবলৈ নাই এবছৰ দুবছৰ বা ৩-৪ বছৰ নহয় বিগত ৩০ বছৰে এজনো শিক্ষক নাই এইখন LP স্কুলত এইদৰে চাৰিওফালে ডাঠ বন জংঘলৰ মাজত মাথোন চৰকাৰী হিচাপ পূৰ্ণ কৰি আছে স্কুলখন আজিৰ পৃথিৱীত সকলো স্তৰত খোজ মিলাই চলিবলৈ হ'লে শিক্ষা কিমান জৰুৰী সেয়া গাঁও অঞ্চলৰ ৰাইজেও জানে সেয়েহে স্কুলখনলৈ অতি শীঘ্ৰে শিক্ষক বা শিক্ষয়িত্ৰী পঠিয়াবলৈ কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদীয় চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে Badering mete thengkoterang na pera sengti rong ni lo na pu non to job anke high school man ke thanglong bakring ti te ko pe joini sini tu phanang ke hang lo la bang sunang te media thengno kar jap ke na tu phan na chuni ri mete tu phan na hana ko theke la lo je edam tan kan thong kep ar ana so selo la sa school long mane teacher ka school ba appointment pe lo kitam be school ba grant lo ta teacher ba de lo basi chu kitam ta chiklo 18 April ani jitu kar bang long pen 8:45 tia candidate do tet ki pass tu sela so appointment ki pia long basi dak thang long
bakring tia school tu tame indera teacher na to ve phase tuma council hoya pan ki chuning ri lo mate tuma CM Dr. Tuliram Rong Ham ta chuning ri lo penil tum duar baguri long pen ke toy tun ning che thena MSc Richard Dobi alang li phase tame chuning ri padi krim lo pravjin penil tum long lebang se athang long bakring tia school lo indera master na to ve phase ale le khan chuning ri padi krim lo thima ni tum la master kari pen chok ni tum la rong ni harap mate osumar tum pina an kin hok de lo pen akisung de lo tuwar kari pen chok lang roi kidu kok pen chok ni tum sumbar ki bigi thi tum ke hello school long kidu ni phan ni tum ka siksa de ko lo si pravjen pen jong si la dak ini na master nang toy le put tang te ni tum ko an ni la da hu bidha de la ni tum rong nyang pa la si la bang sa pu thak si ni tum na tum phan yang kia bitung phan tum phan ke chuning ri mati na chu ha nang ko ke ke la la sekolah hem nang begi posi nang lita phana chuning ri dun la teacher nang vek ji teacher nang beg na ji war lam la so school ka ve teacher ka ve jon usman hok pik pujar doluma dolo তলাবাৰ পৰা ৰাংচিনাবে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰেম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ